জাউকাটা বজাৰ পাৰঘাটৰ কলহী নৈত পকী দলং নিৰ্মাণৰ দাবীত অসমীয়া পৰিষদৰ বিক্ষোভ। পাৰঘাটৰ পকী দলং লাগিব, পকী দলং আমাৰ লাগিব। চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, আমাৰ RCC দলং লাগিব। অসমীয়া পৰিষদৰ কামৰূপ জিলা সমিতিয়ে স্থানীয় ৰাইজ ও জাউকাটা কলহীৰ পাৰ বজাৰ সমিতিৰ সহযোগত বকুৰ জাউকাটা বজাৰ পাৰঘাটৰ কলহী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ দাবীত আজি এক বিক্ষোভ কাৰ্যসূচী সাব্যস্ত কৰে। স্বাধীনতাৰ ৭৪ বছৰ পিছতো বৃহত্তৰ মিয়া অধ্যুষিত অঞ্চলত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে পিঠি দি অহাৰ লগতে যাতায়াতৰ সুচল ব্যৱস্থাৰ কাৰণে অৱহেলা কৰি আহিছে। বিগত দিনত জনপ্ৰতিনিধিসকলে কেৱল ভোট বেংকৰ ৰাজনীতি কৰি অহাৰ গুৰুতৰ অভিযোগ তোলে। বক সমষ্টিৰ অন্তৰ্গত জাউকাটা কলহীৰ পাৰ বজাৰ পাৰঘাটত দৈনিক হাজাৰ হাজাৰ যাত্ৰীয়ে বিপদসংকুলভাৱে টুলুঙা নাৱেৰে পাৰ হ'বলগীয়া হয়। এইখন পাৰঘাটৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰীৰ জীৱনক তুচ্ছ কৰি ভয় শংকাৰে যাতায়াত কৰিব লাগে। বক সমষ্টিৰ অন্তৰ্গত জাউকাটা কলহীৰ পাৰ আঞ্চলিক বজাৰ যিখন পাৰঘাট, আজি স্বাধীনতাৰ ৭৪ বছৰ পিছতো কিন্তু এই যি পাৰঘাটত ঠুলুকা নাৱেৰে ৰাইজে দৈনিক হাজাৰ হাজাৰ মানুহে পাৰ হ'বলগীয়া হৈছে, ইয়াত দিয়াটো ভুগিব লগা হৈছে। আমাৰ ওচৰে এখন সন্তলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে আদি কৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ত এই কণ ছাত্ৰ ছাত্ৰীকে আদি কৰি বিপদসংকুলভাৱে এই যাতায়াত কৰিবলগীয়া হয়, যাৰ বাবে আমি আজি ৰাইজৰ সহযোগত অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত আমি আজিৰ এই পকী দলং নিৰ্মাণৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যাতে এই চলিত বিধানসভাৰ যি কাৰ্যসূচী চলি আছে, এই বিধানসভাৰ অধিৱেশনতে আমাৰ এই জাউকাটা কলহীৰ পাৰ যি বজাৰ পাৰঘাট আছে, এই বজাৰ পাৰঘাটত যি কলহী নৈত, এই নৈত এখন RCC দলং নিৰ্মাণৰ প্ৰস্তাৱ দাঙি ধৰিব লাগে, ঘোষণা কৰিব লাগে, এই দাবী আমি উত্থাপন কৰিছোঁ। আৰু আজি আমি আৰু এষাৰ কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ স্থানীয় বিধায়ক যি নন্দিতা দাস বাইদেউ ডাঙৰীয়ানীকো আমি আহ্বান কৰিছোঁ, তেখেতেও যাতে এই বিধানসভাত এই পাৰঘাটত যে এখন দলং লাগে, RCC ব্ৰিজ লাগে, এই দাবী উত্থাপন কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 31 অসম।